মই কৈ লওঁ মই শেষ হোৱা নাই প্ৰথম কৰ্তৃপক্ষৰ ওচৰলৈ যোৱাটো সম্ভৱ নহয় বাইদেউ মই আপোনাক এটা উদাহৰণ দিওঁ তিনিচুকীয়াৰ উৰ্বশী মৰাণক হয়তো আপোনাৰ মনত আছে বাইদেউ মই কৈ দিছোঁ উৰ্বশী মৰাণৰ যিটো কাহিনী এতিয়া আজিকালি সকলোৱে ছ'চিয়েল মিডিয়া ইউজ কৰে ছ'চিয়েল মিডিয়া নাচায় বাইদেউ নাচায় সেইটো আপুনি নাই এতিয়া সেইটো আজিকালি মই ক'লোৱে আজি ধৰ্ষণৰ মই ক'লোৱে আজি যদি ধৰ্ষণ হৈছে কিবা ক্ৰাইম হৈছে এটা 9 বছৰীয়া ল'ৰা এটা 8 বছৰীয়া ল'ৰাই এটা এই পৰ্ণ ফিল্ম চাব পাৰে মোক উদাহৰণটো দিব দিয়ক উৰ্বশী মৰাণৰ স্বামীক যেতিয়া কয়লা খনিত হত্যা কৰি পেলাই থৈছিলে উৰ্বশী মৰাণে তেওঁ তাৰ স্থানীয় থানাত গোচৰ দি আৰক্ষী ভৰিত ধৰিবলৈ বাকী থাকিলে তাৰ পিছত কিন্তু তেওঁলোকে আৰক্ষী ব্যৱস্থা নললে বাইদেউ তাৰ পিছত সেই মানুহজনী আহি পেলাই গুৱাহাটীত ডিজিপি অফিচে আৰু গোটেই নিউজ চেনেলৰ অফিচে বাইদেউ মই আছো সাক্ষী যে আহিছে ইয়াত NKTV আহিছে প্ৰতিদিন টাইমলৈ গৈছে টাইমেটলৈ গৈছে প্ৰতিটো নিউজ চেনেলত গৈ তেওঁ হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে যে মোৰ স্বামীজনৰ সম্ভেদ উলিয়াই দিয়ক তাৰ পিছত তেওঁ ডিজিপিৰ ওচৰলৈ যাবলগীয়া হৈছে আৰু তাৰ পাছতে বাইদেউ ডিজিপিক যেতিয়া লক কৰাৰ পিছত যেতিয়া ডিজিপিয়ে নিৰ্দেশ দিছে তাৰ পাছতে পুলিচে মিনিমাম এমাহ মানৰ পাছত মই এগ্ৰি কৰোঁ মই যদিও তেওঁ বিৰোধী দলৰ মানুহ হ'ব পাৰে গতিকে সেইটো কথাটো এগ্ৰি কৰোঁ এই বিষয়বিলাক অপৰাধ বা এই চৰকাৰৰ যিসমূহ বিফলতা এই বিষয়সমূহ যেতিয়া আহে বিজেপি দলটোৱে কি কৰে ধৰ্মলৈ লৈ যায় বস্তুটো ধৰ্মলৈ লৈ যায় তেওঁলোকে সম্প্ৰদায়ৰ ৰাজনীতি কৰে বৰ্ণ আৰু ধৰ্মৰ ৰাজনীতি কৰে মই এটা আপোনাক কথা সুধো বাইদেউ শক্তি অবিহনে ভক্তি সম্ভৱ নে আপোনাৰ শক্তি নাথাকে যদি বাইদেউ আজি মই আপোনাক এটা দেখুৱাম দৰিদ্ৰতাত 28 সংখ্যক অসমৰ স্থান 28 সংখ্যক স্থানত আছে বাইদেউ আৰু দুদিন পাছত অসমৰ মানুহে খাবলৈ নাপায় মৰিব পেটত গামোচা বান্ধিব লাগিব মানুহে খাবলৈ নাপায় মৰিব তাৰ পিছত বিজেপি দলটোৱে কথা পাতিব কিহৰ ধৰ্ম ৰক্ষাৰ কৰা বাইদেউ ময়ো হিন্দু বাইদেউ মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰ লেটেকুপুখুৰীত বাইদেউ মই এনেকুৱা এখন জাগাৰ পৰা আহিছো য'ত মহাপুৰুষ মাধৱ দেৱৰ দৰে এজন মহাপুৰুষে জন্ম লৈছিল আৰু গতিকে মহাপুৰুষ মাধৱ দেৱৰ জন্মস্থানৰ দৰে আমাৰ সামাজিক হোৱা নাই জানো ষ্টপডাউন হোৱা নাই জানো আপোনালোকে ধৰ্ম ৰক্ষা কৰক আমি এইখিনি বিষয় সন্দৰ্ভত আলোচনা কৰি আপোনাৰ অসমৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ যিসমূহ কেছ ৰেজিষ্টাৰ হৈছে বেলেগ ৰাজ্যৰ তুলনাত অসমৰ যিসমূহ কেছ ৰেজিষ্টাৰ হৈছে তাৰ সংখ্যাটো আচলতে যথেষ্ট বেছি আজি অসমত ৰেপ হওক মাৰ্ডাৰ হওক বা আপুনি বিভিন্ন ধৰণৰ এইবিলাক হত্যা হিংসা যিবিলাক আচলতে ঘটনা আপুনি চাবলৈ যায় অসমৰ ক্ষেত্ৰত কিন্তু বেলেগ ৰাজ্যৰ তুলনাত আমি কিছু ক্ষেত্ৰত আমি বেছি দেখিবলৈ পাইছোঁ ইমান এনকাউণ্টাৰ সংঘটিত কৰাৰ পাছতো অপৰাধ দমন কৰিবলৈ আচলতে ইমান পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো মিটিঙৰ পিছত মিটিং পাতি আৰক্ষী অধীক্ষকক সকিয়নি দিয়াৰ পিছতো গুৱাহাটীত খুদ এজন পুলিচ বিষয়াৰ মোবাইল চুৰ কৰি লৈ যায় গুৱাহাটীত এজন ডিআইজিৰ ফোন হাতৰ পৰা থপিয়াই লৈ যায় গুৱাহাটী মহানগৰীত ডিআইজি সুৰক্ষিত নহয় তেতিয়াহ'লে সাধাৰণ নাগৰিকজন আপুনি কেনেকৈ সুৰক্ষিত হ'ব বুলি ভাবিব য'ত এজন ট্ৰেইনিং কৰা এজন অফিচাৰ তেখেতে দৌৰি গৈ আছে ৰাস্তাত খোজকাঢ়ি গৈ আছে অপৰাধী আহি চুৰ আহি মোবাইল থপিয়াই লৈ গৈছে আৰু সেই মোবাইল বিচাৰি আচলতে পুলিচে হাহাকাৰ কৰিবলগীয়া হৈছে অসম পুলিচৰ কাৰণে কিমান লজ্জাজনক কথা কিমান লাজৰ বিষয় আৰু এইবিলাক পৰিৱেশে যদি আপুনি চাবলৈ যায় গতিকে আপুনি ক'ব নোৱাৰে বা আমিও ক'ব নোৱাৰোঁ যে অসমত বৰ্তমান সময়ত যিটো আচলতে অপৰাধ ৰোধ হ'ব লাগিছিলে সিমানটো যে হৈছে আমি বা চৰকাৰে যিমান দেখুৱাইছে যে আমি অপৰাধ ৰোধ কৰাত মানে সক্ষম হৈছোঁ সিমানখিনি যে হৈছে আচলতে আমি নাভাবোঁ ঠিক আছে কিছুমান চোৰাংচোৱা সংস্থা আছে দেশত বহুত নিৰাপত্তাৰ সংস্থা আছে বা এনেকুৱা দেশৰ প্ৰশাসন পুলিচ এনেকুৱা বিভিন্ন ধৰণৰ এইসমূহ কথা যদি পাতিবলৈ যাওঁ এতিয়া বাইদেউতে ক'লে যে চৰকাৰৰ লগতে আমাৰ জনসাধাৰণো আমাৰ পাব্লিকো আমিও সচেতন হ'ব লাগিব বা আমিও আচলতে আমাৰো কৰণীয় কিছুমান আছে আমিও আচলতে অপৰাধ ৰোধ কৰিবলৈ বা অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ লগতে আমাৰ মানুহৰ আমাৰ পাব্লিকৰো কৰিবলগীয়া বহুতখিনি আছে সেইটো সঁচা কথা সেইটো হয় সেইটো স্বীকাৰ কৰোঁ কিন্তু তাৰ লগতে চৰকাৰখনেও আচলতে
এই আপোনাৰ কাৰোবাক দেখি পেলাই আচলতে তেওঁলোকে কাৰোবাক ধৰিবলৈ যাব, কাৰোবাক নধৰিব। নিজৰ কোনোবা মানুহ ইনভলভ থাকিলে তেওঁলোকে অপৰাধ এটা ৰোধ কৰাত তেওঁলোক আচলতে তাৰ পৰা বিষয়টোৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিব। কিন্তু ধৰক আপোনাৰ আজি বেলেগ কোনোবা এজন বিৰোধী দলৰ বা তেনেকুৱা তেওঁলোকৰ লগত শত্ৰুতা থকা বা না বাইদেউ তথ্য নোহোৱাকৈ কথা কোৱা নাই। মই আপোনাক মই কৈ দিলোঁ যে সেই আপোনাৰ জোনমণি ৰাভাৰ ছোৱালীজনী জোনমণি ৰাভা মৰি গ'লতো। ঠিক আছে বাইদেউ, চিবিআই তদন্ত চলি আছে, তাকে আছে তো এক্সিডেণ্ট হৈছে নে কি হৈছে গম নাপাওঁ আমি বাইদেউ। সেইটোৱে তদন্ত আজিলৈকে কিয় উলিয়াব নোৱাৰিলে চিবিআই? আজিলৈকে ইমান দিন কিয় উলিয়াব নোৱাৰিলে বাইদেউ? চিবিআইক মোক কিয় সুধিব যাম? মই চৰকাৰৰ প্ৰশ্ন সুধিম। মই চৰকাৰী ব্যৱস্থা নহয় চিবিআই যে ঠিক আছে ঠিক আছে চিবিআই আজি কিবা এটা ক'বলৈ দিব নেকি? বাইদেউ শুনক, মই কৈ আছো আপুনি মই অকল জোনমণি ৰাভাৰ কথাটোৱে ক'বলৈ যোৱা নাই, তাত আৰু বহুত আছে। ব্ৰিজভূষণ চৰণ সিং বিজেপি হোৱাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে তেতিয়া ঠিকে আছে লাভ জিহাদৰ কাৰণে যদি গৈছে সেইটো কোন ফিল্টাৰৰ কাৰণে বাইদেউ? আপোনালোক সেইটো ভুল কাৰ আপোনালোকৰ বাইদেউ। সাধাৰণ জনতা সচেতন হোৱাৰ লগে লগে কিন্তু জনতাৰ লগে লগে চৰকাৰো সচেতন হ'ব লাগিব। নাই হোৱা বাইদেউ। চৰকাৰ যদি সচেতন নাই হোৱা বুলি কিয় ভাবিছা? সেইটো নাই হোৱা বুলি মই এইকাৰণে ভাবিছো কাৰণ চৰকাৰ যদি সচেতন হ'লহেঁতেন, অসম চৰকাৰৰ পুলিচৰ কাৰণে অসম চৰকাৰ এটা বিভাগৰ কাৰণে কাম কৰা এজনী ছোৱালী মৰি গ'ল, সেই ছোৱালীজনীৰ ঘৰত মুখ্যমন্ত্ৰী গৈ মৰি দিবলৈ ঠিকে আছে বাইদেউ। মই কৰিছিলো, মই ফেচবুকত পোষ্ট লিখিছো যে গোলাঘাটত যি মানুহ মৰিছে তেওঁলোকক দুখী দিয়ক। আৰে যদি জোনমণি ৰাভা ঘৰটো কিয় মুখ্যমন্ত্ৰীজনে গৈ এবাৰ ভৰি দি আহিবগৈ নোৱাৰিলে? তেওঁ যে গোলাঘাটলৈ দৌৰি গ'ল, আমি গোলাঘাটলৈ যোৱাৰ কাৰণে বেয়া পোৱা নাই বাইদেউ। যাওক তেওঁ গোলাঘাটলৈ যাওক, জোনমণি ৰাভাৰ ঘৰলৈ যাওক। ৰাইজৰ দায়িত্ব আছে। আপুনি আজি টক শ্ব' কৰিলে বা এটা অনুষ্ঠান কৰিলে যে এটা আলোচনা হ'ব লাগে অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত গৈ পেলাই যেতিয়া ক'লো যে জনতাৰ লগে লগে চৰকাৰ সচেতন হ'ব লাগে বুলি, তেতিয়া চিঞৰি বাকৰি আচলতে পৰিৱেশটো অস্থিৰ কৰি পেলোৱা হ'ল যাতে আমাৰ কথাবোৰ যাতে জনসাধাৰণৰ মাজলৈ যাব নোৱাৰে, আমাৰ কথাবোৰ যাতে পাব্লিকে শুনিব নোৱাৰে, চৰকাৰৰ বিফলতাসমূহ যাতে পাব্লিকৰ মাজলৈ যাব নোৱাৰে। আৰু বাইদেউ আমাৰ কথা জনসাধাৰণৰ